সৰুতে হয়তো আপোনালোকে এইটো কাহিনী শুনিছে যে বেয়া সংগৰ পৰা বচাবলৈ এজন পিতৃয়ে নিজৰ পুত্ৰক এটা নীতি শিক্ষা দিবলৈ গৈ তেওঁ কি কৰিছিলে, কেইটামান আপেল কিনি আনিছিল বজাৰৰ পৰা, আৰু সেই আপেলকেইটাৰ মাজত কিছুমান বেয়া আপেল আছিল, কিছুমান ভাল আপেল আছিলে। তেওঁ কি কৰিলে, ঘৰত আহি তেওঁৰ নিজৰ ল'ৰাজনক, তেওঁৰ নিজৰ পুত্ৰক সেই বেয়া আপেলকেইটাৰ লগত ভাল আপেলকেইটা একেলগে থ'ব দিলে। তেতিয়া পিছদিনাখন যেতিয়া ল'ৰাজনে আকৌ চেক কৰিব দিয়া হ'ল যে আপেলকেইটা কি হৈ আছে চাই আহা এবাৰ, তেওঁ গৈ দেখিলে যে সেই ভাল আপেলকেইটা কি হৈছে, বেয়া হৈ পৰিছে। তেতিয়া তেওঁৰ পিতৃয়ে তেওঁৰ পুত্ৰক শিক্ষা দিলে, তাৰে উদাহৰণ লৈ শিক্ষা দিলে যে আমাৰ জীৱনতো মানুহৰ জীৱনত যেতিয়া বেয়া সংগৰ লগ লোৱা হয়, বেয়া সংগত পৰা হয়, তেতিয়া এজন ভাল ব্যক্তিও বেয়া হৈ পৰে। এতিয়া এই শিক্ষাখিনি আমি মৌলিক নৈতিক শিক্ষা বা মৰেল ষ্টৰী এনেধৰণৰ শুনি আহিছোঁ। কিন্তু আজি মই এটা ৰিয়েল এক্সাম্পল দিবলৈ গৈ আছোঁ, মোৰ লগত আজি ঘটি যোৱা এটা ৰিয়েল এক্সাম্পল। এক্সাম্পলটো হৈছে যে মই কেতিয়াবা মন্দিৰলৈ যাওঁ। মন্দিৰলৈ যাওঁতে পণ্ডিতখিনিয়ে চিনি পায় মোক। মন্দিৰলৈ যাওঁতে পণ্ডিতখিনিয়ে চিনি পায়। আজি কি হ'ল, এজন পণ্ডিতে মোক অলপ সময় বহালে, ক'লে অলপ বহা, কথা বতৰা পাতিলে তেওঁ লগতে মই বহিলোঁ, কথা বতৰা পাতি আছিলোঁ। তেনেতে মই তোমালোকে দেখাই নিশ্চয় যে পণ্ডিতসকলৰ মন্দিৰত থকা মানে পুৰোহিতক সকলোৱে আহি পেলাই সেৱা কৰে, ভৰিত ধৰি সেৱা কৰে। তো মই তেওঁৰ লগতে বহি আছিলোঁ, আৰু মই চিম্পল টি চাৰ্ট এটা আৰু জিন্স পেণ্ট এটা পিন্ধি আছিলোঁ। মই কোনো ধুতি বা কোনো বেলেগ তেনেকুৱা পুৰোহিতৰ ড্ৰেছ পিন্ধা নাছিলোঁ। একেলগে বহি থাকোঁতে কেইজন মানে আহি কি কৰিলে, তেওঁকতো সেৱা কৰিলে, মোকো সেৱা কৰিলে। অকল এজন নহয়, সেইটো কাম ৰিপিট হৈছিলে, আৰু মই বাৰে বাৰে মানা কৰিছোঁ যে মোক নকৰিব, মই মানে পুৰোহিত নহয়। তেতিয়া পুৰোহিতজনে মোক ক'লে, চোৱা, তুমি মোৰ লগত বহিছা কাৰণে তেওঁলোকে কি কৰিছে, তোমাক সেৱা কৰিছে। মানে তেওঁলোকেও ভাবিছে যে তুমি হয়তো পুৰোহিত মোৰ লগত বহাৰ কাৰণে। এতিয়া তুমি যদি এজন মদাহীৰ লগত বহিলা হয়, তোমাকো মানুহে মদাহী বুলিয়ে ভাবিলে হয়। তোমাৰ হাতত গ্লাছটো থাকক নাথাকক, তোমাৰ হাতত মদৰ গ্লাছটো থাকক নাথাকক, তোমাক কিন্তু মদাহী বুলি ভাবিলে হয়। ঠিক তেনেদৰে তেওঁ সেইটো মোক শিক্ষা দিলে যে আমি সদায় কি কৰিব লাগে, ভাল সংগ বাছনি কৰিব লাগে। সেইটো কোৱা নাই যে মোৰ লগতে বহা তুমি পুৰোহিত হৈ যোৱা, সেইটো তেওঁ বুজোৱা নাই। তেওঁ জাষ্ট এটা কথাই ক'লে যে তুমি যদি ভাল সংগত মানে নিৰ্বাচন কৰা, সদায় তোমাক ভালেই হৈ থাকিবা, মানে মানুহে তোমাক তেতিয়া বেয়া চকুৰে নাযায়। কিন্তু তুমি বেয়া সংগৰ লগত থাকি যদি তুমি ভালো হৈ থাকা, তোমাক কিন্তু মানুহে বেয়া সংগতে মানে বেয়া নজৰেৰে চাব। বহু সময়ত এই বেয়া সংগই আমাৰ কিছুমান ক্ষতিও কৰা দেখা যায়। আমাৰ কিছুদিন আগতে এই ইউটিউবতে ৰিলিজ হোৱা 13 নামৰ এখন আমাৰ শ্বৰ্ট ফিল্মৰ পৰা হয়তো আমি জ্ঞান লাভ কৰিছিলোঁ। যেতিয়া যোনে চাইছে, আপোনালোকে যদি চাইছে, তাতো আমি গম পাইছে যে ল'ৰাজন কিন্তু সেই তেওঁৰ বন্ধুৰ লগত আহি তেওঁ ফচি গৈছিলে। তেওঁ ল'ৰাজন বেয়া নাছিলে, কিন্তু বন্ধুৰ লগত আহি পেলাই তেওঁ কি কৰিছিলে, এই ছোৱালীজনী আৰু ল'ৰাটো ফচিছিলে। তাৰ ফলত তেওঁ সমাজৰ পৰা বহিষ্কৃত হ'বলগীয়া হৈছিলে। তো এনেধৰণৰ বহুত এক্সাম্পল আছে, মই জাষ্ট এটা এক্সাম্পল দিলোঁ আজি মোৰ লগত ঘটা। তো আশা কৰিছোঁ এইখিনি কথাই বহুতকে উপকৃত কৰিব, আৰু সকলোৱে যাতে ভাল সংগ লয়, সেইটো মই ইয়াৰ পৰা ৰিকুৱেষ্ট কৰিম।